অজস্ৰ ট্ৰাক ৰাজ্যৰ বাহিৰলৈ আৰু ৰাজ্যৰ বাহিৰৰ পৰা ৰাজ্যৰ ভিতৰলৈ প্ৰৱেশ কৰে কোকৰাঝাৰ জিলাৰ বিখ্যাত শ্ৰীৰামপুৰৰ এইখন চেকগেটেৰে। এটা সময়ত এই চেকগেটত চলিছিল পূৰ্ণগতিত সিন্ডিকেট, কিন্তু সৰ্বানন্দ সোণোৱাল চৰকাৰ অহাৰ পিছত চেকগেট কাৰ্যটো বন্ধ কৰা হৈছিল, যাৰ ফলত এতিয়া শ্ৰীৰামপুৰৰ এই কাৰ্যটো বিশেষ গুৰুত্ব নোহোৱা হ'ল। তৎসত্ত্বেও জানিব পৰা মতে চলাই আছিল এই সিন্ডিকেট। এইজনলৈ মন কৰক, কোন হয় বাৰু ক'ব পাৰিবনে? দেখাত যেন কোনোবা চিনেমাৰ নায়ক বা খলনায়ক লাগিছে নেকি? আচল কাহিনী এয়াই যে এওঁ হ'ল অসমৰ কুখ্যাত সিন্ডিকেট মাফিয়া ৰবি ৰেড্ডি। বিগত বহু বছৰ ধৰি চৰকাৰ প্ৰশাসন নেতা পালনেতা সকলোকে মেনেজ কৰি এই সিন্ডিকেট চলাই আছিল। এতিয়া এই দুগৰাকী ব্যক্তিলৈ মন কৰক। এজনৰ নাম হাফিজুল ইছলাম, আনজন আকৰাম মণ্ডল। এই দুজনক লগত লৈ ৰবি ৰেড্ডিয়ে চলাই আছিল সিন্ডিকেটৰ কলা সাম্ৰাজ্য। কয়লা, চুপাৰী, গৰু, ব্ৰইলাৰ, গাহৰি ট্ৰাকৰ পৰা প্ৰতিদিনেই কালেকশ্যন কৰিছিল কোটি কোটি টকা। কিন্তু যেতিয়াৰ পৰা আহিল হিমন্তৰ চৰকাৰ, তেতিয়াৰ পৰাই কঠোৰ হোৱা দেখা গ'ল সিন্ডিকেট চলোৱা এই চক্ৰসকলৰ ওপৰত। কিন্তু আশ্চৰ্য বিষয় এয়াই যে এতিয়ালৈকে কিয় কৰায়ত্ব কৰিব সক্ষম হোৱা নাই এই তিনি মাফিয়াক অসম পুলিচে। ক'ত আত্মগোপন কৰি আছে এই তিনি মাফিয়াই? কাৰ ছত্ৰছায়াত আছে এই তিনি মাফিয়া? কেতিয়া কৰায়ত্ব কৰিব সক্ষম হ'ব আৰক্ষী প্ৰশাসন? এয়াই হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, নৰ্থ ইষ্ট ডেইলী।